ক কি কয়ে কালি যি প্ৰগ্ৰামটো আছিল কি কৰলি একো দেখোন নকলিয়ে তোক মই ফোন কৰলো হয়ে ঘৰত মেনেজ কৰি ললো কালি প্ৰগ্ৰামটো হ'ব দে তইতো মেনেজ কৰলিয়ে মইহে এতিয়া মাৰ আগত কি কম শুন ময়ো তহঁতৰ তাত যাম বুলি কৈছো তই আমাৰ তাত আহিম বুলি কবি কলেজ ক্ষতি কৰি মায়ে মোক তহঁতাতে যাবা নেদব তেতিয়াহ'লে এটা কাম কৰবি ক্লাছ শেষ হোৱাৰ পিছত আমাৰ তাতে দেউতাই ভাত খাওঁকে মাতা বুলি কবি ঐ মোৰ কিন্তু মস্ত ভয় লাগি আছে দেই কিবা হ'লি কিন্তু তই মোক বাচাবি হ'ব দে তই এইগিলা টেনশ্যন ল'ব নালাগে যা এতিয়া তই মেনেজ কৰ কলেজ টাইমতে আহিবি কিন্তু বেছি দেৰি নকৰবি হ'ব দে বাই অ' মাই ভনিতা ফোন কৰিছিলে ভনিতাই ফোন কৰিছিল মোৰ আগত আৰু কিয় ক'বা আহিছা নহয় মানে এই কলেজৰ পৰা আহোঁতে তাহাঁত তাতে কালি ভাত খাই ভাৰিছি মোক হয় নেকি কিয় কৈছে ভাত খাবা কিবা আছে নেকি সিহঁতৰ নাই এনেই তাহাঁতৰ দেউতাকে মোক ভাত খাবা মাতাৰ কথা কৈয়ে থাকে হয় নেকি তে আমিও মাতবা লাগব একদিন তাইক তই গেলি দে মই আগতে যাই লওঁ দেচোন তাৰপিছত তাইক মাতবি দে হ'ব দে তই আগতে যাইয়া যা এটা পঢ়ে মোবাইলটো টিপি নাথকিবি দে হ'ব দে এই মালপোৱা দিচোন কেইটা দিম দোকান দি এই ফালা মালপোৱা ঐ কিমান হ'ল অ' ভনিতা মোৰ কিন্তু মস্ত ভয় লাগছি ঘৰত গম নাপাইতো তইও বহুত টেনশ্যন লৈ থাকা দে মই কিন্তু বেছি নাখাওঁ দেই মোক জোৰ নকৰবি নালগে দে বেছি খাবা এনে অলপ খাম ঐ মোৰ কিন্তু বেছি নিচা হ'লি তহঁতৰ ঘৰত থাকিম দেই আৰু যদি মোৰ বেছিকে নিচা লাগে তেতিয়া মই ক'ত যাম ঐ তই যদি সেনেকুৱা কৰা মোৰ কি হ'ব মই দেখোন জাগাতে ফিউজ যাব লাগিব হেই মোৰ কি বকি থাকা তই আগতে যাই পোৱা নাই যি সেইকাৰণে এনেকুৱা লাগছে আজি গেলি তোৰ চব ভয় মৰি যাব দে যি হয় হ'ব দে আইছো যিহেতু এনজয় কৰি যাম বঢ়িয়া ঐ আইছি
বা ইমান দেৰি এই দেৰি হ'ল ৰ'বা অলপ ছাৰ আহক কিয় পেটলা আজি হাফ পেণ্ট আৰু চেণ্ডেল পিন্ধি আহিছো যে অ' ছাৰ কালি মানুহটোক খেদাওঁতে আপুনি দেখোন মোক পানীত দেখি নুমাৰিছিল জোতা পেণ্ট গোটাই জিকছি তিৰিটো যি গালি দিছি অ' ধোৱাৰ হয় এতিয়া বোলে চাওমিন নি দিব লাগব অ' ছাৰ ইম্পৰ্টেণ্ট কল ইম্পৰ্টেণ্ট কল গম পাইছো দেই ধৰ ধৰ হেল্ল' হেৰি শুনছি না চাওমিন আনবা নাপাৰব কিন্তু দে হ'ব দে নিম দে এই ডিউটিত আহি পাছো মাত্ৰ তোৰ ফোন কৰবাৰ হ'লে না দে ৰাখ তোৰো জিয়াৰ বিলে হ'ব ইমান লেবেল দিব নালাগে যা এই বাইক দুখন কাৰ সেইটো মাথা মাৰ মানুহ চানুচোন কোনো নাই কিবা গণ্ডগোল থাকিব পাৰে ঐ যাচোন আই পেটলা আই আছো না আ চেয়াৰ্ছ চিয়াৰ্ছ দে খা অলপমানতো প্ৰথম প্ৰথম কেম্বা লাগবয়ে বাপ্পা ঐ কি বৈধ পাৰ্টি চলি আছে ইয়ে ঐ ছাৰক ফোন মাৰ অ ৰ হেল্ল' কি হ'ল ছাৰ চাইটা আপা আপি ও এতে তামাম পাৰ্টি কৰি আছে ও তাড়াতাড়ি আহক আপনি তহঁতে নজৰ দি থাক মই গৈ আছো ক'ত অ' ছাৰে সেইকেইটা বল বল ঐ ধৰ 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 ঐ বেটিহাত তুহুন এতে ক্লাছ কৰবা আইছা হা মায়ে বাইতে আহুন কষ্ট কৰি মৰব আৰু তুহুন এতে ক্লাছ কৰি আছা এ ৰচোন তোৰ দেখোন আমাৰ এলপি স্কুলৰ মাষ্টাৰৰ জিয়া অ ছাৰ অ 2 বছৰ আগতে যি এক্সিডেন্ট হৈ আমাৰ ছাত্ৰটো যে মাৰা গৈছিল এলপি স্কুলৰ অ তেওৰে জিয়ে কেতু মটঙা এলপি স্কুলৰ সেই ছাৰৰ জীয়েক নে অ ছাৰ তেখেতৰে জিয়ে কেতু কি হ'ব শাসন কৰা মানুহ নহয় হৈ গেছি নহয় অ বাইদেউ মই এবাৰ খোজা নাছিলো এই মোক লৈ আছে জোৰ কৰি ঐ তোক মই কিতা মাতলো তইহে দেখোন মোক ৰাতি ফোন কৰছা চুপ অ' ছাৰ এটা বস্তু দেখছি না কি বস্তু অ' ছাৰ কত মজা আহি ধৰলো মালপোৱা দি মদ খোৱা আজি প্ৰথম দেখিলো টপলাটো খুলছি মাত্ৰ গৰমে আছে এখন খায়ে চাওঁ ৰ'বক
অ' ছাৰ কিবা প্লাষ্টিকৰ টেমা আছে হে মালপোৱাত কি মালপোৱাৰ ভিতৰত টেমা পেটলা টেমাটো খুলি চাচোন কি আছে অ' ছাৰ আচল বস্তু আনে পাইছোঁ দেখিছ ইহঁত মাল পকি গৈছে অ' ছাৰ মা দেউতাৰ শপত আমি এইগিলাখান একো গম নাপাওঁ হয় ছাৰ ইহঁত দুয়োটা এইবিলাক একো নাজানে ছাৰ ইহঁতে মোক বিয়াৰ খাম বুলিহে লৈ আহিছিল তাকো আজিয়ে মই প্ৰথম মুখত দিছোঁ ঐ ক'ৰ পৰা আনিছ এইবোৰ মই নাজানো ছাৰ ইহে জানে ঐ ক'ৰ পৰা আনিছিলি এইগিলা ঐ বল থানাত লৈ বল তাতে ইহঁতক বমি কৰাম অ' ছাৰ আপোনাৰ মই ভৰিত ধৰছোঁ মায়ে গম পালি মৰি থাকিব অ' ছাৰ আপি চলিহে বয়সো বেছি হোৱা নাই থানাই চানাই নিলি বদনাম হ'ব এইবাৰৰ কাৰণে গাৰ্জেনক গোটেই দিওঁ দিয়ক তুমি কোৱা কথাটো নোহোৱা নহয় ঠিকেই আছে দিয়া ব'লা ইহঁতক গাড়ী লৈ ব'লা ইহঁতক লৈ ব'লা বেটা এই বস্তুটো লৈ ল আৰু কিবা থাকিব পাৰে খুৰী আৰে কি হৈছে মাই তোৰ মা মাই কি হৈছে তোৰ অ' খুৰী তাইৰ আজি মাত নলয় দিয়ক মই কওঁ শুনক আপোনাৰ আপিয়ে নদীৰ পাৰত বিয়াৰৰ বটল লৈ আপাৰ লগত ক্লাছ কৰি থাকে ইবাৰ আমি ভৱিষ্যতৰ কথা ভাবি ঘৰক লগি লৈ আহিছোঁ অ' ছাৰ কওক হে চাওক খুৰী আজিকালিৰ দিনকাল ভাল নহয় ল'ৰা ছোৱালী ক'ত যায় কাৰ লগত যায় এইবোৰ চকু দিব লাগে ইবাৰৰ কাৰণে এৰি দিলোঁ নহ'লে ল'ৰা ছোৱালীক ভাল কৰিব নোৱাৰিব আৰু মাইনা তুমি যিটো পথত গৈছা সেইবিলাক সুখ হৈছে খন্তেকীয়া জীৱনটোক ধ্বংসৰ পিনেহে লৈ যাব ভৱিষ্যতে আৰু এনেকুৱা ভুল নকৰিবা বাৰু আমি এতিয়া আহোঁ খুৰী আপুনি তাইক অলপ বুজাব হ'ব ছাৰ এতিয়াৰ পৰা কলেজত আহোঁতে যাওঁতে মই লগতে থাকিম আৰু মোবাইলটোও মই লগতে ৰাখিম তাই যে তলে তলে ইমান বদমাছ হ'ব মই ভবাই নাছিলোঁ ঠিক আছে ছায়া বোলা এতিয়া আমি তাইকো থৈ আহোঁ মালপোৱা ক'ৰ পৰা আনিছিলি কওক ছাৰ মই যদি তাৰ কথা কওঁ সি মোক মাৰি পেলাব এই শুন আমি থাকোতে সি তোক আকৌ কৰবা নৰে তই তাৰ নামটো কৈ দি ঐ ক যদি সোনকালে ক নহ'লে দৌৰিব দি গাড়ীৰে খুন্দিয়াই মাৰিম ঐ নোকোৱা কিয় তোৰ লগত মই মৰিম এতিয়া ঐ তাড়াতাড়ি কওক নহ'লে গল ছিঙি পেলাম ছাৰ কম ছাৰ এই মালপোৱা সুভেনৰ চাহ দোকানত পায় কিন্তু ডাইৰেক্ট মালপোৱা বুলি ক'লে নিদিয়ে ফালা মালপোৱা বুলি ক'ব লাগে ফালা মালপোৱা বাহ বেলেগ ক'ত নাম দিছা দেই অ' ছাৰ আহাকেইটা কি কৰোঁ প্ৰথমতে ইহঁতক লকআপত ভৰাই থওঁ তাৰপিছত পেটলাক চিভিল ড্ৰেছত তাৰ দোকানত পঠাই দিম সি যেতিয়া ফালা মালপোৱা দিব তেতিয়া তাক হাতেলৈতে ধৰিম ইহঁতক গাড়ীত উঠোৱা ঐ বল উঠ হেল্ল' এই নিম দে চাওমিন মই মাথা মাৰি আছো মালপত তুমি চাওমিনৰ মাথা মাৰি আছ দে ৰাখা নেনিমহে জানো হাও কি বা আছিল শব্দটো ভাজা মালপ এই নহয় পুৰ মালপ নেকি চাল্লা
কি বা আছিল দোকানে আহি পালো শব্দটোও মনত পৰা নাই চাকৰিয়ে যাব নেকি দাদা কিবা লাগছিল নেকি মালপোৱা দিছোন কেইটা দিম দাদা দি 10টামান এই মালপোৱা নহয় সেই মালপোৱাটো দি কি সেই মালপোৱা হে দাদা মোৰ তাতেতো ইটোহে আছে আচল মালপোৱাটো দি দাদা আচলেতো ইগলা ডুপ্লিকেট নহয় এতে বনিছো মই হেত তেৰিকা জানো দে মই সিটো দি ইমান নাটক কৰিব নালাগে আচল মালপোৱাটো ওলাই দি ৰ'ব আনি আছো ৰ'ব চা